নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহকচোন আজি মই চুলিখিনি কেনেধৰণে যতন লওঁ, মই চুলিত কি লগাওঁ আপোনালোকক দেখাই থাকোঁ। দিন হ'ল চুলিখিনিৰ যত্ন লোৱাই নাই, আজি ভাবিলোঁ চুলিখিনিৰ অকণমান যতন লওঁ। এয়া জেতুকা ছিঙি আছোঁ। আজি ভাবিলোঁ অকণমান চুলিখিনি যতন লওঁ বুলি, বহুত দিন হ'ল চুলিখিনি যতন লোৱাই নাই। এয়া মাহী জেতুকা ছিঙি আছে, মোক অকণমান হেল্প কৰি দিছে আৰু। মাহী হাই কৈ দিয়া। আমাৰ মাহী মানে কেমেৰাৰ সন্মুখত ওলাব লাজ কৰিছে অকণমান। গছৰ পৰা কেইটামান জবা ফুল লৈ লওঁ। জবা ফুল ছিঙি আছোঁ এতিয়া। এয়া ফুল চিঙা হৈ গ'ল মোৰ। এয়া এল'ভেৰাও দিম বুলি ভাবিছোঁ তাত। এইখিনি এতিয়া মিক্সি পেষ্ট বনাই ল'ম। এয়া মাহী এতিয়া মোক জেতুকা লগাই দিব। ঠাণ্ডা ঠাণ্ডা কি আৰাম লাগছে এইটো। জেতুকা লগোৱা হৈ গ'ল, এতিয়া মই 20 মিনিটমান সময় ৰাখি পেলাই থৈ দিম। এয়া চুলিখিনি ধুই দিলোঁ মই। এতিয়া মই ৰ'দত বহি আছোঁ অকণমান। ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ জনালোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট কৰিব। আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।